নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি আমি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা ৰিক্ৰুইটমেণ্টৰ খবৰ যিটো ধুবুৰী ডিষ্ট্ৰিক্ট জুডিচিয়াৰী ৰিক্ৰুইটমেণ্ট গ্ৰেড 4 ৰিক্ৰুইটমেণ্ট এটা ওলাইছে আৰু অফলাইনৰ যোগেদি এপ্লাই প্ৰক্ৰিয়া হ'ব আৰু কেনেধৰণৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে আৰু কি ধৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব এই গোটেইখিনি এই ভিডিঅ'টোত আমি আলোচনা কৰিম আৰু আহক আজিৰ পোষ্টৰ বিষয়ে আলোচনা কৰোঁ ধুবুৰী জুডিচিয়াৰী গ্ৰেড 4 ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই অফলাইন চকীদাৰ ভেকেঞ্চি আৰু আমি গম পাইছোঁ যে চকীদাৰৰ এটা পোষ্ট ওলাইছে ধুবুৰী জুডিচিয়াৰী গ্ৰেড 4ত আৰু এইটো ধুবুৰী জিলা ন্যায়পালিকাৰ অফিচৰ হয় যিসকলে বুজি নাপায় মই কৈ দিছোঁ অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ধুবুৰী হেজ অফিচিয়েলি ৰিলিজ দ্য আৰু এইটো ধুবুৰী চিফ জুডিচিয়েল মেজিষ্ট্ৰেটে অফিচিয়েলি এটা পোষ্ট ওলাইছে যিটো পোষ্টৰ নেকি আপুনি ক্লাছ 8 পাছৰ পৰা আৰম্ভ কৰি মেট্ৰিক পাছলৈকে এপ্লাই কৰিব পাৰিব আৰু এইটো এপ্লাই লাষ্ট ডেট হ'ল 30 মে 2026 30 মেলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে দিয়া আছে পোষ্টটো ওলাইছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ধুবুৰী পোষ্ট নেম আছে চকীদাৰ কেটেগৰী গ্ৰেড 4 আৰু টোটেল ভেকেঞ্চি আছে এটা এপ্লিকেশ্যন মোড অফলাইন হ'ব আৰু জব লোকেশ্যন ধুবুৰী হ'ব অসম সিলেকশ্যন প্ৰচেছ হ'ব আপোনাৰ ইণ্টাৰভিউ বা ভাইভা অনলি ইণ্টাৰভিউ আৰু ভাইভাৰ যোগেদি সিলেকশ্যন কৰিব আৰু পে স্কেল হ'ব 12,000ৰ পৰা 52,000লৈকে আৰু গ্ৰেড পে 3,900 হ'ব আৰু আপোনাৰ ইয়াতে এজ লিমিটটো আছে মিনিমাম এজ 18 ইয়াৰ্ছ হ'ব লাগিব আৰু মেক্সিমাম এজ আপোনাৰ 40 ইয়াৰ্ছ হ'ব লাগিব আৰু এজ ৰিলেক্সেশ্যনটো গভৰ্ণমেণ্টৰ যিখিনি ৰুল আছে যেনেধৰণে কাষ্ট ৱাইজ ৰিলেক্সেশ্যন দিয়া হয় তেনেধৰণে ইয়াতো হ'ব আৰু এজ কেলকুলেশ্যন ডেট 1 জানুৱাৰী 2026 মতে আপোনাৰ মেক্সিমাম 40 ইয়াৰ্ছ 1 জানুৱাৰী 2026 মতে হ'ব লাগিব আৰু নটিফিকেশ্যন ডেট ওলাইছিলে 15 মে 2026 আৰু এপ্লাই ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে 15 মে'ৰ পৰা আৰু লাষ্ট ডেট হৈছে আপোনাৰ 30 মে 2026লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইণ্টাৰভিউ ডেট ইতিমধ্যে ঘোষণা কৰা নাই খুব সোনকালে ঘোষণা কৰিব এপ্লাই হৈ যোৱাৰ পিছতে আৰু এপ্লিকেশ্যন ফিজৰ কথা ইয়াত উল্লেখ কৰিছে যে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ লোৱা নহয় আৰু ফ্ৰী অফ কষ্ট কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন ছাবমিশ্যন আপোনাৰ থ্ৰু অফলাইন মোডত হ'ব আৰু ইয়াতে এইটো চকীদাৰৰ পোষ্ট হয় পোষ্ট অনলি এটা আছে আৰু সকলো কেটেগৰী মানুহে কৰিব পাৰিব যিহেতু এইটো ৰিজাৰ্ভ পোষ্ট নহয় আনৰিজাৰ্ভ কেটেগৰী সকলো কাষ্টৰে কৰিব পাৰিব জেনেৰেল OBC MOBC ST SC গোটেইখিনিয়ে কৰিব পাৰিব আৰু ইয়াতে কেনেধৰণে চেলাৰী হ'ব তাক দিয়া আছে পে বেণ্ড 1ৰ যোগেদি হ'ব আৰু চেলাৰী ৰেঞ্জ হ'ব আপোনাৰ 12,000ৰ পৰা 52,000লৈকে গ্ৰেড পে 3,900 আৰু DA HRA গোটেইখিনি বেনিফিট পাব গভৰ্ণমেণ্টৰ আৰু আপোনালোকে এপ্লাই কৰোঁতে কি কৰিব লাগিব ইয়াতে চাব আপোনালোকে ফিল ষ্টেণ্ডাৰ্ড ফৰ্ম এপ্লিকেশ্যন কেয়াৰফুলি আপোনালোকে খুব সাৱধানেৰে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম হয় গভৰ্ণমেণ্ট জবৰ এপ্লাইৰ কাৰণে সেইখন আপোনালোকে ফিল আপ কৰিব লাগিব আৰু তাৰ লগত আপোনালোকে গাঁঠি দিব লাগিব এডুকেশ্যন চাৰ্টিফিকেট আপুনি মেক্সিমাম যি পাছ কৰিছে মেট্ৰিক পাছেইলৈকে মেক্সিমাম পাছ কৰিব লাগিব মেট্ৰিক আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেট মাৰ্কশ্বিট দিব লাগিব এজ প্ৰুফৰ কাৰণে যদি বাৰ্থ চাৰ্টিফিকেট আছে দিব লাগিব নহ'লে আপোনালোকৰ SSLC এডমিটটো হৈ যাব আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট এখন দিব লাগিব আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে দিব লাগিব নহ'লে আপুনি যদি কোনোবা কাষ্টৰ পৰা বিলং কৰিছে জাতিগত আপোনাৰ প্ৰমাণপত্ৰ আছে সেইটো আপুনি গাঁঠি দিব লাগিব আৰু ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ 3 কপি লাগিব আৰু আপোনাৰ কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে সেইটো ভাল ধৰণে সাৱধানে আপুনি লিখি দিব আৰু এপ্লিকেশ্যন ফৰ্মখন এটা ইয়াতে এড্ৰেছ দিয়া আছে পোষ্টেল এড্ৰেছ এই পোষ্টেল এড্ৰেছটোৰ জৰিয়তে দিব লাগিব আপোনালোকে এই এড্ৰেছটোৰ যোগেদি পোষ্ট কৰিব লাগিব অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট ডিষ্ট্ৰিক্ট জুডিচিয়েল কোৰ্ট কমপ্লেক্স PS&PO ধুবুৰী PIN 783301 আছাম এইটো এড্ৰেছতে আপোনালোকে আপোনালোকৰ
এপ্লাই ফৰ্মখন পঠাব লাগিব আৰু এডভাৰটাইজমেণ্ট ডিটেইলছৰ কাৰণে মই লিংকটো দি দিম আপোনালোকে তাতে চাই ল'ব আৰু চিলেকশ্যন প্ৰচেছটোতো গম পালে ইণ্টাৰভিউ আৰু ভাইভাৰ যোগেদি হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত আপোনালোকৰ এপইণ্টমেণ্ট পাই যাব তাৰপিছতে ভাইভা আৰু ইণ্টাৰভিউত আপোনালোকৰ 30 মাৰ্কছ থাকিব অনলি কোনো ধৰণৰ ৰিটেন এক্সাম নহয় আৰু সকলোকে জনাওঁ যে যিহেতু অনলি এটা পোষ্ট ওলাইছে গতিকে আপুনি এইটো নাভাবিব যে এটা পোষ্টৰ কাৰণে বহুতে এপ্লাই কৰিব মই নকৰোঁ কিয়নো এটা পোষ্টত ক'তনো চাকৰি পাম গতিকে এনেকুৱা নিগেটিভ নকৰিব আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই অনলি 50 বা 60 ৰুপিছত আপোনালোকে ডাকঘৰত গৈ এইটো পোষ্ট কৰি দিব পাৰিব আৰু আপোনাৰ কোৱালিফিকেশ্যন চাই আপোনালোকে খুব এটা যদি সাহসেৰে ইণ্টাৰভিউত আপোনাৰ কমিউনিকেশ্যন স্কিল আৰু আপোনাৰ স্মাৰ্টনেছটো যদি দেখাব পাৰে তেতিয়াহ'লে আপুনি পাই যোৱাৰ চান্স 99%। গতিকে সকলোৱে এপ্লাই কৰিব যিমানে ভিডিঅ'টো চাই আছে গতিকে নিগেটিভভাৱে আপুনি ভাবি নল'ব এপ্লাই কৰাৰ আগতে